নমস্কাৰ জয়শ্ৰী ব্লগলৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এয়া দেখিছে কিটো ব্লগ দিবলৈ লৈছোঁ। আপোনালোকে সকলোৱে চিনি পাইছে এয়া তুলসী গছ, তুলসী পাতৰ গুণ কি আজি মই আপোনালোকৰ আগত ক'ম। এই যে দেখিছে তুলসী এইবিলাক সব আমাৰ ঘৰতে ইমান হৈছে এটা পুলিৰ পৰা বহুতখিনি পুলি হ'লগে। এই তুলসী পাত বহুতো গুণ আছে তুলসী পাতৰ। বিশেষকৈ ঘৰত থাকে তুলসী গছ থাকিলে বহুত ভাল হয়, লক্ষ্মী স্বৰূপ তুলসী। আৰু তুলসী এতিয়া গুণবিলাক মই আপোনালোকক কওঁ। তুলসী কেঁচা পাত বা শুকান পাত অলপ চূণৰ লগত মিহলাই ঘঁহি দিলে খৰ দস্যু গুচে বুলি কয়। আৰু কোনো কাৰণত কাণৰ বিষ হ'লে তুলসী পাতৰ ৰস অলপ গৰম কৰি কুহুমীয়া কৰি টপত থাকোঁতে কাণত টুপটুপকৈ পেলাই দিলে কাণৰ বিষ কমে বুলি কয়। আৰু তুলসী পাতৰ ৰসে এণ্টিছেপ্টিকৰ কাম কৰে। কলা তুলসী পাতৰ ৰস গৰু ঘিউৰ লগত খালে বাত ৰোগ ভাল হয় বুলি কয়। তুলসী পাতৰ ৰস আৰু হালধিৰ ৰস মিহলাই খালে উচ্চ ৰক্তচাপ ভাল হয়। কলা তুলসীৰ লগত কলা নিমখ আৰু জালুক মিহলাই খালে হাইজা ৰোগ নিৰাময় হয়। আৰু তুলসী গছে বায়ু বিশুদ্ধ কৰে। তুলসী গছে যি ঠাইত ৰোৱা হয় সেই ঠাইৰ চাৰিওফালে 650 ফুট ব্যাঘাত ঠাই আগুৰি বায়ু বিশুদ্ধ হয়। আৰু যিহেতু আমাৰ ইয়াত তুলসী বাৰীৰ নিচিনাই হৈ গৈছে, গতিকে বহুত তুলসী গছে বায়ু বিশুদ্ধ কৰি আছে। কি কয় তুলসী আৰু তুলসীৰ ৰস খালে বমি, পানী লগা, বিষ, হিকটি ভাল হয় বুলি কয়। তুলসী পাত খালে মুখৰ দুৰ্গন্ধও নাশ হয়, গতিকে আপোনালোকে তুলসী পাত খাব। তুলসী পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ হয় বুলি কয় আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়। তুলসী পাত নিয়মীয়াকৈ খালে ডায়েবেটিছ হ্ৰাস পায় বুলি কয়। আৰু তুলসী পাত ঠাণ্ডা পানীত আগদিনাখন তিয়াই থৈ পিছদিনা সেই পানীয়ে মুখ ধুলে মুখৰ কলা দাগ নাইকিয়া হয়। গতিকে আপোনালোকে কৰি চাবচোন। বিশেষকৈ সৌন্দৰ্য চৰ্চাত যিবিলাকে মহিলাসকল আপোনালোকে ধুনীয়াকৈ তুলসী পাত ঠাণ্ডা পানীত আগদিনাখনেই তিয়াই থ'ব আৰু পিছদিনা সেই পানীয়ে মুখখন ধুই পেলাব। চাবচোন কেনেকুৱা হয়, মুখৰ কলা দাগবোৰ যায় নে নাযায় আপোনালোকে চাব। গতিকে এয়াই আছিল তুলসী পাতৰ গুণ। আপোনালোকে নিশ্চয় ভাল পালে মোৰ ভিডিঅ'টি। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।